Hello friends, কি খবৰ? আশা কৰোঁ সব ভালেই আছে, হেলদি আছে, ফিট আছে। সো আজি যোনটো মই টপিক লৈ আহিছোঁ হেতু বহুতৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। সো মোৰ থাম্বনেইলটো চাই চাগে আপোনালোকে গমেই পাইছে কি ৰিলেটেড হয়। সো আজি টপিকটো হৈছে প্ৰেগনেন্সি ওপৰত। প্ৰেগনেন্সি কিমান এটা ধুনীয়া ফেজ এজনী ছোৱালীৰ কাৰণে হয়নে? সো আজি যোনখিনি মই ডিসকাস কৰিম বা টিপস হিচাপেও ল'ব পাৰে হেতু মই মোৰ নিজৰ এক্সপিৰিয়েন্স দি মই সেইখিনি শ্বেয়াৰ কৰিম কাৰণ মই নিজে যোৱা বছৰ লাষ্ট ইয়াৰ যেতিয়া এইটো কোভিডটো ষ্টাৰ্ট হৈছে মানে কি কৰিব লাগিব কেনেকৈ পাৰ কৰিম মই বহুত ষ্ট্ৰেছৰ মাজেদি পাৰ কৰিছোঁ সো মই এইটো ভাবি ওলালোঁ যে যদি মই টপিকটো শ্বেয়াৰ কৰোঁ তো এইটো বহুতৰ কাৰণে হেল্প হ'ব সো বলক তেনেহ'লে টপিকটো আজি ষ্টাৰ্ট কৰোঁ চাওক সিচুৱেশ্যনটো আমাৰ হাতত নাই সেইবুলিতো লাইফ ষ্টপ হৈ যোৱা নাই বেবী জন্ম হৈয়ে আছে জন্ম লৈ আছে মিনিটে অল অভাৰ দ্য ৱৰ্ল্ড জন্ম হৈ আছে সো মই কেইটামান টিপছ শ্বেয়াৰ কৰিম সেইকেইটা আপোনালোকে পাৰিলে ফ'ল' কৰিব মই ভাবোঁ যে অকণমান এইখিনি ফ'ল' কৰিলে আপোনালোকৰ অকণমান এংজাইটি লেভেল ষ্ট্ৰেছ লেভেল কমি থাকিব সো টিপ নাম্বাৰ 1 নিউজ চেনেলবিলাকে যোনবিলাক নিউজ দেখাই থাকে প্লিজ সেইবিলাক নেচাব মই নিউজ চোৱা একদম বন্ধ কৰি দিছিলোঁ লাষ্ট ইয়েৰ কাৰণ যেতিয়া মই নিউজ চাবলৈ বহোঁ মোৰ নেক্সট মোমেণ্টতে এনেকুৱা লাগে যে মোৰ কিবা এটা এতিয়া হৈ যাব মোৰ বিপি হাই হৈ যায় বিপি হাই হৈ যায় পালছ বাঢ়ি যায় মোৰ মানে এনেকুৱা মই এনেকৈ থাকোঁ মোৰ জ্বৰ উঠিছে নেকি তাৰপিছত ঘৰৰ পৰা ফোন কৰি নিউজটো চাবা হাৰে মই কিবা কম্পিটিটিভ এক্সাম দিবলৈ যাম নেকি যে এইটো নিউজ চাই নে কম্পিটিশ্যনত এইবিলাক আহিব প্লিজ চ' এট প্ৰেজেণ্ট ডেলিভাৰীলৈকে নিউজ চেনেলবিলাক বা ছ'চিয়েল মিডিয়াটো ফেচবুক খুলিলেই ওলাই থাকে আনফল' কৰি থ'ব ইমান এটাও ইম্পৰ্টেণ্ট নহয় নিউজ নাচালেও চলি যাব এটাই খালি মনত ৰাখিব নিজে ছেফটিটো মেইনটেইন কৰি ৰাখিব লাগে হস্পিটেল গ'লে প্ৰপাৰলি মাস্ক ইউজ কৰি পাৰিলে গ্ল'ভছ চেনিটাইজাৰ ভালকৈ নিজে খালি ছেফলি থাকিব তো সেইটোৱে মনত ৰাখিব নিউজ চাইড কৰি থওক চ' নাম্বাৰ 2 এই যে ফোনবিলাক যে আহে কাবাৰ এইটো জাগাত গম পাইছানে এনেকুৱা হৈছে ইমান হৈছে এইটো জাগাত ইমান হৈছে তুমি জানা একদম এনেকৈ একদম মানে এটা পেনিক ভয় খুৱাই দিয়ে মোৰ যেতিয়া কেতিয়াবা ক'লোঁ যোনে হওক ইভেন কেতিয়াবা মোৰ মাও গম পাইছানে এনেকুৱা হৈছে তেনেকুৱা হৈছে ইয়াতে এনেকুৱা হৈছে তুমি একদম মানে মই বন্ধত মাক ক'ত ওলাম মই ফ্লেটৰ তলতে নানামো মই ক'ত যাম চ' মাক হ'লেতো গালিটো দি দিব পাৰোঁ তুমি চুপ কৰি থাকা ন কিন্তু সকলোকেতো ক'ব নোৱাৰোঁ চ' কিবা এটা ইটো সিটো কৈ ফোনটো পাৰিলে ৰাখি দিব মই তেনেকৈ কৰিছিলোঁ কাৰণ ময়ো জানো চিটুৱেশ্যন তেতিয়া কেনেকুৱা কি হৈ আছে চবফালে হৈছে ক'বা না ক'বাতো খবৰ আহিয়ে যায় চ' ইমান বেছিকৈ জানিব দৰকাৰ নাই যে চবফালে চব বহুতৰ হৈ আছে সেই প্ৰথম যোনটো মই কৈছিলোঁ নিজে ছেফটিটো মেইনটেইন কৰি ৰাখিব মানে ফোনবিলাকক খবৰ লোৱাটো ঠিকে আছে কেনেকুৱা কি বাকী অকণমান বেছি হেৰি কৰিবলৈ মানে একচুৱেলি অলপমান পেনিক যেতিয়া কোনোবাই বেছিকৈ কৈ থাকে ন যে গম পাইছা এনেকৈ মানে বহুত দেৰিলৈকে মাইণ্ডটো মানে সেইফালে চলি থাকে যে এনেকৈ মানে মোৰো হৈ যাব নেকি মই এনেকৈ কৰিলে চ' আৰু যোনে চাই আছে কাৰোবাৰ ঘৰত যদি প্ৰেগনেণ্ট লেডি আছে তো তেওঁলোকৰ আগত তেওঁলোকক ইমান বেছি এটা মানে পেনিক কৰাই নিদিব যিমান পাৰে মানে পেনিক মানে ষ্ট্ৰেছ ফ্ৰী ৰাখিবলৈ ট্ৰাই কৰিব কাৰণ আৰু এটা কথা পুতুকে যদি বিপি হাই হৈ যায় এইবিলাক চিন্তা কৰিও বহুতৰ হৈছে মোৰতো ল' হৈ গৈছিলে হাই হৈ যাব বা ল' হৈ যাব পালছ মাৰিব তেতিয়া এফেক্টটো কাৰ হ'ব আমাৰে হ'ব আপোনালোকৰে হ'ব যোন প্ৰেগনেণ্ট চ' সেইটো কাৰণে অকণমান মাইণ্ডটো মানে এইবিলাকৰ পৰা ডাইভাৰ্ট কৰি ৰাখিব চ' ডাইভাৰ্ট কৰি কেনেকৈ ৰাখিব টিপ নাম্বাৰ 3
কিছুমান হবিত নিজৰে ভাল পোৱা কিছুমান কাম যেনেকৈ কাৰোবাৰ গাৰ্ডেনিং সৰু সৰু টাব আনি হেৰি কৰি ৰুব পাৰে গছ পানী চানী ৰেগুলাৰলি দিব ভাল লাগিব মনটো পেইণ্টিং কিবা ক্ৰাফ্টৰ বস্তু যদি বনায় ষ্টিচিং মানে এইখিনিৰ পৰা মাইণ্ডটো একদম ডাইভাৰ্ট কৰি ৰাখিব আৰু বেষ্ট হৈছে ভাল ভাল বুকছ আৰ ইয়ৰ বেষ্ট ফ্ৰেণ্ডছ ভাল ভাল বুকছ পঢ়িব সঁচাকৈ মনটো বহুত ভাল লাগে ময়ো বহুত কিতাপ পঢ়িলোঁ যদি লিষ্টখন লাগে ক'ব মই মটিভেশ্যনেল বেছি পঢ়োঁ ভাল লাগে মানে কাৰণ মই এজন চেল্ফ মটিভেটেড পাৰ্চন হয় চ' কেতিয়াবা যদি মনটো বেয়া লাগে মই নিজে আকৌ কিতাপ পঢ়ি আকৌ নিজৰ মানে এনাৰ্জিটো অকণমান হাই ৰাখিব বিচাৰোঁ চ' কিপ আপ দ্য স্পিৰিট মানে মনটো ডাউন নকৰিব টেনশ্যন নল'ব চব ঠিক হৈ যাব সঁচা কৈছোঁ কাৰণ মই এইটো পাৰ হৈ আহিছোঁ ন সঁচাকৈ চব ঠিক হ'ব খালি নিজৰ ওপৰত ট্ৰাষ্টটো ৰাখিব আৰু ভগৱানৰ ওপৰত ট্ৰাষ্ট ৰাখিব চ' গম পালেই নিজৰ হবিটো কিবা এটা যদি মন গৈছে সেইটো যদি মানে মনটো ফূৰ্তি লাগি থাকে এইবিলাকৰ পৰা ডাইভাৰ্ট হৈ মনটো ফূৰ্তি লাগে সেনেকুৱা কিছুমান কাম কৰিব নেক্সট 4 মই যোনটো কৰিছিলোঁ ৰিলিজিয়াছ বুকছ যোনে যোনে কোৰাণ পঢ়ে কোৰাণ জিল পঢ়িব গীতা ভাগৱত গীতা পঢ়িব তাৰপিছত বাইবেল বহুত মনটো ভাল লাগে মই ৰিলিজিয়াছ এনি টাইম মই প্ৰেয়াৰ কৰিয়ে থাকোঁ আমাৰ 5 টাইমছ মই পঢ়িছিলোঁ মানে একদম এটা কাম হৈ যায় মাইণ্ডটো কিবা যদি মানে প্ৰব্লেম থাকে মানে ভিতৰে মানে ভাবি থাকোঁ অবভিয়াছলি কাকো ইমান দেখুওৱা নাযায় কিন্তু ভিতৰে সেই টেনশ্যনটো থাকে কি হ'ব এটাতো এক্সাইটমেণ্টটো বেলেগ সেইটো এটা এক্সাইটমেণ্ট এটা বেলেগ লেভেলত থাকে এক্সাইটমেণ্টটো বেলেগ কিন্তু টেনশ্যনটো মানে এইটো এটা এক্সট্ৰা টেনশ্যন আহি গৈছিলে ন ক'ভিড আৰু এটা ইমান মানে ডেঞ্জাৰাছ ক'ব পাৰে চ' মই অলমাইটি তেওঁকে কৈছিলোঁ আপুনি হেণ্ডেল কৰি ল'ব আপুনিয়ে দিছে এই গিফ্টটো তো এই দুনিয়াত ধুনীয়াকৈ আনিব চ' হেল্ডি সেইটোৱে মেইন আমি সেইটোৱে প্ৰে কৰিব লাগে যে হেল্ডি হয় ল'ৰা হওক ছোৱালী হওক ডাজেণ্ট মেটাৰ হেল্ডি হ'ব লাগে চ' সেয়া ৰিলিজিয়াছ কাম কৰিবচোন বহুত ভাল লাগে মনটো চ' নেক্সট কেতিয়াবা সেই মেডিটেশ্যনেল মিউজিক কিছুমান ইউটিউবত পোৱা যায় অকল মিউজিক কেতিয়াবা কিছুমান ধৰিলে বৰষুণৰ পানীৰ আৱাজ চৰাইৰ ভইচৰ আৱাজ বা চিম্পল এটা গীটাৰৰ মিউজিক সেইটো একদম ধুনীয়াকৈ আপুনি যদি যি খাই ভাল পায় ৰাইট মৰ্ণিং শুই উঠি কফি একাপ বা চাহ একাপ হাতত লৈ আৰামছে শুনিবচোন বহুত মাইণ্ডটো কাম হৈ থাকে মানে ৰিলেক্স হয় মোক কেতিয়াবা মানে ষ্ট্ৰেছ হৈ যোৱা লগালগ মই একদম চকু বন্ধ কৰি সেই মিউজিকটো প্ৰায় হাফ এন আৱাৰ 45 মিনিট যিমান দেৰি মানে যায় আৰু হেডফোনে মানে কাণখন নিবিষাই বা এনেকুৱা আমনি নালাগে তো মই শুনিছিলোঁ মানে ট্ৰাষ্ট মি বহুত মনটো ভাল লাগিছিলে মানে ৰিলেক্স হৈ থকা গৈছিলে আপোনালোকেও সেইটো ট্ৰাই কৰিব পাৰে কোনে ভাল পায় বেয়া পায় চাই কিছুমানে বেয়াও পাব পাৰে বাট ট্ৰাই এটা কৰি চাবচোন বহুত ৰিলেক্স হ'ব বহুত ৰিলেক্স ফিল কৰিব মই মানে সেইটোৰ পৰা বহুত ভাল পাইছিলোঁ চ' টিপ নাম্বাৰ 4 মেডিটেশ্যন মৰ্ণিং শুই উঠি মিউজিকটোতো সেইটো মিউজিক লৈ মেডিটেটো কৰিব পাৰে আৰু এটা কথা তাৰ মাজত বহুতে এতিয়া দেখাই যে প্ৰেগনেঞ্চি ষ্টেজ ৱাইজ মান্থ ৱাইজ এক্সাৰচাইজ থাকে য়োগা থাকে বাট প্লিজ য়োগা ট্ৰেইনাৰ বা চাৰ্টিফাইড য়োগা ট্ৰেইনাৰৰ আণ্ডাৰতহে কৰিব ইউটিউবততো থাকেই কিন্তু চবৰ বডি লৈ প্ৰেগনেঞ্চিটো ডিফাৰ কৰে কমপ্লিকেশ্যনছ থাকিব পাৰে চ' নিজে মানে উস্তাদিটো নেমাৰাই ভাল চ'
আইডাৰ ডক্টৰক কনচালটেশ্যনত বা কোনোবা ট্ৰেইনড য়োগা ট্ৰেইনাৰৰ মানে আণ্ডাৰতহে কৰিব, নিজে নিজে নকৰিব। বাই চান্স এইটো ভাল হ'লেতো ভালেই, নহ'লে এইটো উল্টাও হৈ যাব পাৰে। চ' বি কেয়াৰফুল, ভেৰি ভেৰি কেয়াৰফুল। বুজি পাইছে ন মই কি বুজাব ট্ৰাই কৰিছোঁ? এনেইতো এতিয়া এক্সাৰচাইজটো খুবেই ভাল, কিন্তু চাই চিতি। চ' মেডিটেট কৰিব পাৰে, আমি বহুত মাইণ্ডটো ৰিলেক্স হৈ থাকিব, ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব, মানে কনচেনট্ৰেশ্যন পাৱাৰটো বাঢ়িব। আৰু আপোনালোকে মানে ফিট হৈ থাকিলে, আপোনালোকৰ মাইণ্ডটো ৰিলেক্স হৈ থাকিলে ন, বেবীও ৰিলেক্স হৈ থাকিব। সেইটো বেবী তাত এফেক্ট পৰিব, ব্লাড ফ্ল'টো ভাল হ'ব, অক্সিজেন ফ্ল'টো ভাল হ'ব, যোনটো বহুত দৰকাৰী। সেইটো চাগে ডক্টৰো আপোনালোকৰ সেইটো ডিছকাছ কৰিব ডক্টৰৰ লগত, যে আমি কি কি কৰিব পাৰোঁ নোৱাৰোঁ, মান্থ ৱাইজ ষ্টেজ থাকে। চ' সেইটো এবাৰ ডিছকাছ কৰি ল'ব। নেক্সট টিপটো মোৰ সেইটো বহুত ফেভৰেট হয়, মই বহুত কৰিছিলোঁ, কমেডি মুভিজ। আজিকালিতো ৱেব ছিৰিজ ইমান ওলাইছে, কমেডি ইমান যদি এতিয়াৰ চিনেমা নাই, পুৰণা চিনেমাকে চাওক, খুব হাঁহক, এনজয় কৰক। মানে ঘৰত যিখিনি আপুনি টাইম পাইছে সেইখিনি লৈ এনজয় কৰক। এটলিষ্ট ঘৰত থাকিব পাইছে। মইতো সেইটোৱে লৈ মেলি মই মানে নিজকে ছেটিছফেকশ্যন দিছিলোঁ যে মই ঘৰত থাকিব পাইছোঁ, কাৰণ মই এজন মেকআপ আৰ্টিষ্ট হয়, মই ঘূৰি ফুৰিব লাগে। মই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড মান্থতে মই মেকআপ কৰি ফুৰিছিলোঁ। আপোনালোকে নাহাঁহিব দেই, মই মেকআপ কৰি ফুৰিছিলোঁ। মোৰ যেতিয়া থাৰ্ড মান্থতে তেতিয়া এইবিলাক কৰোণা চৰোণা এইবিলাক ষ্টাৰ্ট হ'ল। মই সেই ভাবি দিলে মানে বহুত মানে এটা কি কওঁ মানে বুজাব নোৱাৰোঁ, মানে কেনেকৈ পাৰ কৰিছোঁ অকল মইহে, মানে যোনে যোনে প্ৰেগনেণ্ট তেওঁলোকে বুজি পাব, ময়ো ইনক্লুডিং। চ' কমেডিবিলাক চাই থাকিব, মানে হাঁহি এইবিলাক পৰা কৰোণাটোৰ পৰা অলপ দূৰত থকা যায় ন, এই মানে মাইণ্ডত আহিবই দিব নালাগে। চ' খুব এনেকুৱা কমেডি ৱেব ছিৰিজ হওক, মুভিজ হওক, আৰু আজিকালি লাফটাৰ চেলেঞ্জ এনেকুৱা কিবা কিবি আছে নহয়, সেইবিলাক চাওক আৰু মনটো হেপী কৰি ৰাখক। আৰু মই আকৌ আৰু এটা বস্তু চাইছিলোঁ দেই, মইতো কৈছোঁ ছেল্ফ মটিভেটেড, মই মটিভেশ্যনেল চিনেমাছবিলাক খুব চাইছিলোঁ। মোৰ মানে মাজতে খুব সেই ক্ৰাইম পেট্ৰল এইবিলাক টাইপ চোৱা, মিষ্ট্ৰি থ্ৰিলাৰ এইবিলাক চোৱা খুব এটা মানে হেৰি হৈ গৈছিলে, কি বুলি কওঁ, হাবিট টাইপ হৈ গৈছিলে। মোৰ হাজবেণ্ডে মানে মই একদম এনেকৈ থাকোঁ, কি হ'ব নেক্সট, কি হ'ব মই একদম মানে গা চা হিলি যায়। মোৰ হাজবেণ্ডে মানে ইমানেই গালি পাৰিলে, তুমি এইবিলাক কৈ মেলি তোমাৰ নিজৰ গাটো তুমি বেয়া কৰি ল'বা, তুমি বেয়া কৰিবা, বেলেগ চোৱা। মোক মানে মই ষ্টাৰ্ট কৰিলে এওঁ একদম আহি ৰখি যায়, বেলেগ চোৱা, আৰুতো কিবা কিবি আছে। মই নাচাওঁ, একদম নাচাওঁ, মই প্ৰমিছ কৰিলোঁ নিজকে এইবিলাক নাচাওঁ। তাৰপৰা মই দুটা কমেডি আৰু মটিভেশ্যনেল যেনেকৈ ধৰিলে মানে চিনেমা যেনেকৈ চক দে ইণ্ডিয়া, মেৰী কম। আৰু এটা বস্তু মই চাইছিলোঁ, Zee5ত যোনটো যে মিছন অভাৰ মাৰ্চ, মম, সেই ৱেব ছিৰিজটো ৰিপিটেডলি মই চালোঁ দেই। মই বহুত ভাল পাইছিলোঁ, কাৰণ এইটো এটা উইমেন এম্পাৱাৰ্ড হয় ন। আৰু যোনটো মিছন মংগল চিনেমাখন, সেইখনো, এই দুইটা বহুত চালোঁ। মই মানে উইমেন এম্পাৱাৰ্ড চিনেমাবিলাক চাই খুব ভাল পাওঁ। তাৰ মাজতে মই যোনখন ৰাণী মুখাৰ্জীৰ মৰ্দানীখন, সেইটোও চাইছিলোঁ। চ' আপোনালোকে এনেকৈ এইবিলাক পুৰণাবিলাকো চাওক, ফিৰ হেৰা ফেৰি আছে, গোলমাল আছে, সেইবিলাকে টানি আনক, চাওক, টাইমটো ধুনীয়াকৈ পাৰ কৰক। ট্ৰাষ্ট মি, বহুত মনটো ভাল লাগিব। নেক্সট চবেই কয় ঘৰৰ কাম কৰিব লাগে, তাৰ মাজতে বহুতে ক'ব কেলে কৰিবি, কিন্তু মই কৈছোঁ চাওক, আমি ৱাক কৰিবলৈ বাহিৰলৈ ওলাবলৈ নোলোৱাই ভাল। কাৰণ ওলাই যাব, 10টা মানুহ লগ পাব, কথা পাতি পাহৰি যোৱা যাব। কাৰণ বহুত দিন কিয় ঘৰৰ ভিতৰত সোমাই থাকিলে পুতুককৈ মানুহ লগ পালে তো কথা ষ্টাৰ্ট হ'লে চব পাহৰিয়ে যোৱা যায় যে কৰোণাও চলি আছে এনেকুৱা। তো মোৰ লগত হৈ যায় মানে এনেকৈ।
তো হস্পিটেল গ'লে কথা পটককৈ চিনাকি পাই যাওঁ, কথা পাতিব হ'লে চব পাহৰি যাওঁ। তো সেইটো কাৰণে মই মানে ঘৰৰ পৰা ওলোৱাই বন্ধ কৰি দিছিলোঁ। তো ঘৰৰ পৰা নোলাই ঘৰতে এতিয়া যিখিনি কাম আছে, যেনেকৈ মই ঘৰ সাৰা মোচা, অবভিয়াছলি মই একদম এনেকৈ বেণ্ড হয় নহয়, বি কেয়াৰফুল উইথ ডেট। দীঘল ঝাৰুটো হেৰি কৰি ঝাৰু কৰিব পাৰে, প্লাছ যোনটো ঘৰ মোচাটো ষ্টিক লৈ, সেইটো বেয়া নহয় কিন্তু দেই, মই কৈছোঁ সেইটো এটা এক্সাৰচাইজ বুলিয়ে ধৰিব পাৰে। ঘৰ সাৰা মোচাটো নিজৰ, তাকো একো বেয়া নহয়। চ' মই সেনেকৈ ঘৰৰ সৰু সুৰা কাম টিক টাক যোনটো মানে এনেকুৱা যিকোনো কাম যিকোনো হওক, যাতে মানে এই কৰোণা COVID-19 ৱৰ্ডটোৰ পৰা মানে দূৰত ৰাখে। মই যি পাইছোঁ সেনেকৈ মানে মই আজি বোলে আলমাৰি চাফা কৰাকৈ কৰি আছিলোঁ, তাৰপিছত আৰু আহিম আৰু কি কৰিছিলোঁ মই ক'ম। তো আলনা বোলে কাপোৰ বেয়া হৈ আছে, সেয়া কৰিছিলোঁ, ইটোৰ বস্তু সেইটো এনেকৈ কৰি আছিলোঁ। ফুল বনালোঁ, তাৰপিছত কলহ ডিজাইন কৰিলোঁ, সেইবিলাকে কৰিছোঁ। তো নহ'লে মানে লাষ্ট ইয়েৰটোতো এতিয়াটোতো অকণমান ষ্টিল যোৱা মানে লাষ্ট ইয়েৰটোতো ফুল লকডাউন। তো ভাবক মানে কি অৱস্থা হ'ব পাৰে। চ' যেনে তেনে বস্তু গোটাই মেলি তেনেকেই পাৰ কৰিছোঁ। আৰু ভগৱানে কৰাত হেল্ডি বেবী হৈছে, এবছৰে হ'ব এতিয়া, এনেকৈ লকডাউনে এবছৰে হ'ব ছেপ্টেম্বৰত। চ' ঘৰৰ কিছুমান কাম কৰি থাকিব, মানে টাইমটো ধুনীয়াকৈ যাতে পাৰ হয়। আৰু যাৰ অনলাইন চলি আছে, অনলাইন কাম চলি আছে, সিহঁতৰতো ৱেল এণ্ড গুড, ধুনীয়াকৈ টাইম পাৰ হৈ আছে। চাব আকৌ কামৰ এইবিলাকতো আকৌ ষ্ট্ৰেছ ইমান নল'ব। চ' নেক্সট যোনটো সেইটো বহুত ইম্পৰ্টেণ্ট মই ভাবোঁ, নিজৰ বহুত 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 কেয়াৰ ল'ব। মই এইটো কওঁতে গম পাইছেনে, জেঠিয়ে টিক 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 কৰিছে। নিজৰ বহুত বহুত কেয়াৰ ল'ব, নিজকে পেম্পাৰ কৰিব। মই লাষ্ট ইয়েৰ পেম্পাৰ কৰিবৰ কাৰণে যেনেকৈ অনলাইন শ্বপিং এইবিলাক চব বন্ধ হৈ আছিলে, সেইবিলাক একো মই কৰিব পৰা নাছিলোঁ। অকণমান কিবা নতুন বস্তু কিনিলে ভাল লাগে ন মনটো। তো প্ৰথম সেইকেইদিনটো সেনেকৈয়ে পাৰ হ'ল, একো নকৰা মই এনেই আৰু চাওঁতে গ'ল, মিন্ত্ৰাত এয়া দি আছে, ফ্লিপকাৰ্টত এয়া দি আছে, সেনেকৈ মনটো চাই ভাল লগালোঁ, অৰ্ডাৰ কৰিব পৰা নাই, ইমান কমি আছে, সেয়া চাই পাৰ কৰিলোঁ। চ' নিজকে পেম্পাৰ কৰক, হাজবেণ্ডকো কওক। আৰু যোনে যোনে মোৰ ভিডিঅ'জ স্পেচিয়েলি হাজবেণ্ডছ কোনোবা যদি বা ঘৰত কাৰোবাৰ আছে, প্ৰেগনেণ্ট লেডি যদি আছে আৰু তেওঁলোকে যদি চাই আছে, প্লিজ তেওঁলোকক স্পেচিয়েল ফিল কৰাওক। মেনিকিয়ৰ পেডিকিয়ৰ এতিয়া পাৰ্লাৰত যাবতো নোৱাৰে, মেনিকিয়ৰ পেডিকিয়ৰ ঘৰতে কৰিব পাৰে। পানী গৰম কৰি তাতে অকণমান শ্বেম্পু দি ভৰি হাত ডুবাই থৈ দিয়ক, সেইটোৱে হোমলি। আৰুতো ভিডিঅ'জ আছেই, ইউটিউব জিন্দাবাদ। চ' সেনেকৈ ধুনীয়াকৈ নিজকে পেম্পাৰ কৰক, চুলিত হেয়াৰ কেয়াৰ লওক, ঘৰুৱা কিমান কি লগাব পাৰে, এল'ভেৰা প্লেণ্ট আছে যদি এল'ভেৰা লগাওক, ফেচত লগাওক, চুলিত লগাওক, এনেকুৱা কিমান কি আছে। স্ক্ৰাব কৰক, নেচাৰেল স্ক্ৰাবো ঘৰত বনাই ল'ব পাৰে। তো নিজকে মানে যাতে মানে আইনাৰ আগত দেখিবলৈ ভাল লাগে। মোৰ টাইমত মই আইনাক একদম চাবলৈ মন নাছিলে, কাৰণ মই পাৰ্লাৰটোতো 5-6 মান্থছ চব বন্ধ, মই যাবই পৰা নাছিলোঁ। নিজকে দেখিলে মই ভয় খাই যাওঁ, কোন হয় এজনী। মই এনেকুৱা 2-3 দিন মোৰ মানে মূৰ ফণিয়াবলৈ পাহৰি যাওঁ, মোৰ ইমান বেছি ষ্ট্ৰেছ হৈছিলে, ইমান টেনশ্যন হৈছিলে। ভাবক 2-3 দিন মই চুলিয়ে ফোনোৱা নাই, এনেকুৱাও মই টাইম পাৰ কৰিছোঁ। মোৰ হাজবেণ্ডে কয় তুমি কেনেকৈ আছা? তাৰপৰা অ'কে আকৌ নিজকে ঠিক ঠাক কৰি লওঁ। চ' নিজকে পেম্পাৰ কৰি ৰাখক। চাবচোন এনেও এতিয়াতো কিবা কিবি অকণ পাৰিলে অৰ্ডাৰ দিয়ক যদি পাৰে, এক্সট্ৰা কিছুমান এক্সেছ খৰচ হয় সেইবুলি কৰিব নালাগে। ঘৰুৱা যাতে কৰিলে মনটো মানে ভাল লাগে, আজি চাবচোন স্কিনখন গ্ল' কৰিলেও মনটো ভাল লাগে, চুলিখিনি ধুনীয়া হৈ থাকিলেও এই টিক 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 আকৌ কৰিলে ভাল লাগে। চ' নিজৰে বহুত 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 কেয়াৰ লওক। আৰু কোনোবাই যদি হাজবেণ্ডে তেওঁৰ ৱাইফ যদি হ'বলগীয়া হৈ আছে বেবী, যদি মোৰ ভিডিঅ'টো চাই আছে, তো প্লিজ অকণমান স্পেচিয়েল ফিল কৰাব, মনটো বহুত ভাল লাগে। কাৰণ সেইটো হাজবেণ্ডৰ বাহিৰে কোনো কৰিব নোৱাৰে, বুজিছেনে? মই আৰু এটা ইম্পৰ্টেণ্ট কথা ক'বলৈ পাহৰিয়ে গৈছিলোঁ। প্ৰেগনেঞ্চি টাইমত কেনেকুৱা ভোক লাগে, ইমান কিবা কিবি খাবলৈ মন যায়। আৰু প্লাছ এই ASMR কিছুমান চেনেল আছে ইউটিউবত,
সেইবিলাক তেতিয়া মানে বেছিকৈ চাবলৈ ধৰিছিলোঁ চাই মেলি মোৰ মুখখন আমকৈ মানে মুখৰে পানী পৰি যোৱা নিচিনাকৈ হয় প্লাছ জাংক ফুডছ খোৱা মানা ডক্টৰে মানা কৰি থৈছিলে বাহিৰৰ স্পেচিয়েলি ইয়াতো মানাটোৱে বাৰু সেইটো দূৰৰ কথা চব বন্ধ হৈ আছিলে মানে কি কৰিম নিজেই কুক কৰিব ষ্টাৰ্ট কৰিলোঁ মই কুকিঙত অকণমান মানে মই বিয়াৰ পিছতহে চব শিকিছিলোঁ এতিয়া বাৰু ভালেই বনাওঁ যোনে যোনে খাইছে গম পাব তো সমোচাও বনালোঁ যোন মানে আজিলৈকে মই ট্ৰাইও কৰা নাছিলোঁ কেতিয়াও ভবাও নাই যে মই সমোচা নিজে বনাই নিজে খাম ম'ম'ও বনাইছোঁ বাকীটো কিবা কিবি বনাই থাকোঁ চ' কিন্তু যেতিয়া মই বনাই নিজে খাইছোঁ নে সেইটো আকৌ বেলেগ এটা ফূৰ্তি লাগিছে ট্ৰাই কৰিবচোন নিজে কুক কৰা খোৱাটো এটা টাইমৰ পিছত আৰু আমনি লগা যায় নিজে কৰি খাবলৈ মন নোযোৱা হৈ যায় বনাই খাবলৈ মন নোযোৱা যায় তেতিয়া মানে এনেকুৱা লাগে কোনোবাই যদি স্পেচিয়েল বনাই দিলেহেঁতেন আৰু লকডাউনৰ কাৰণে মোৰ মাও আহিব পৰা নাছিলে মোৰ যেতিয়া 8 মান্থ চলি আছে তেতিয়াহে তেওঁ মা দেউতা আহিব পাৰিছে শাহু মোৰ আহিব পাৰিছে চ' বহুত কষ্টৰে পাৰ কৰিছোঁ চ' প্লিজ আপোনালোকে একদম টেনশ্যন নল'ব এনেকুৱা মানে আপোনালোকে এই ৱৰ্ডটোৰ পৰা যি কৰিলে ডাইভাৰ্ট হৈ থাকে মাইণ্ডটো সেইবিলাক কৰক বুজিছেনে কথাটো দুদিনমান কৰি চাওকচোন বা যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে শ্বেয়াৰ কৰিব যদি কাৰোবাৰ হ'বলগীয়া হৈ আছে অকণমান যদি মোৰ কথাখিনিয়ে যদি অকণমান ষ্ট্ৰেছটো কমাবলৈ হেল্প কৰে অলপমান এংজাইটি লেভেলটো কমাবলৈ হেল্প কৰে চ' শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'টো দেই নেপাহৰিব চ' এইখিনি মই ভাবোঁ যে বহুত ইম্পৰ্টেণ্ট মই যোনকেইটা টিপছ হিচাপেও ল'ব পাৰে ক'লোঁ ফ'ল' কৰিব পাৰে সেইখিনি মই গেৰেণ্টি দিব এইখিনি কৰিলে কিন্তু মনটো ভাল লাগি থাকিব আৰু বাকী খোৱা বোৱা কেনেকৈ কি কৰিব লাগে আপোনালোকে জানি ডক্টৰে কৈছে ডক্টৰৰ লগত কিবা প্ৰব্লেম হ'লে ইমিডিয়েট কিবা এটা অকণমান পেট বিষালেও কিবা এটা লাগিলে ডক্টৰৰ লগত ইমিডিয়েট কনচাল্ট কৰিব যে এনেকুৱা লাগিছে কি কৰিব পৰা যায় কাৰণ এইটো চিজন কেতিয়াবা ডক্টৰো পাব লগা নাথাকে মোৰ টাইমতো ডক্টৰো পাব লগা নাছিলে মই এটা ইনজেকশ্যন ল'বলৈ গোটেই টাউন ঘূৰি ফুৰিছিলোঁ নাই এদিন দুদিন ঘূৰিলোঁ নাই ইনজেকশ্যন থাৰ্ড ডে মই যেনে তেনে এজন চিনাকি হাতেৰে ইনজেকশ্যন লোৱাইছিলোঁ চ' তো মানে সেইবিলাকৰ পৰা প্ৰিপেয়াৰ হৈ থাকিব মানে যে যদি মই ইনজেকশ্যন ল'ব লাগে দিয়ে ক'ত ল'ব লাগিব কেনেকৈ কি কৰিব লাগিব আৰু হস্পিটেলৰ পৰা যেতিয়া আহিব ইমিডিয়েট সেই কাপোৰখিনি ডাইৰেক্ট ধুবলৈ দিব আৰু গা ধুইহে মানে বাকী কাম কৰিব ঘৰত অহাৰ পিছত কাৰণ হস্পিটেলৰ পৰাও বহুতে লৈ আহে লগত চ' বি ভেৰি ভেৰি কেয়াৰফুল উইথ ডেট তো আই হোপ আপোনালোকে মোৰ কথাখিনি বুজি পাইছে মোৰ ভিডিঅ'টো লাইক কৰিব আনৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সেই বেল বাটনটো যে আছে সেইটো প্লিজ সেইটো দবাই দিব পটককৈ হৈ যাব একদম এনেকৈ দিলে হৈ যাব চ' মই আকৌ আহিম আপোনালোকৰ আগত আৰু এটা এক্সাইটিং মানে ছাৰপ্ৰাইজ নকওঁ ভিডিঅ' লৈ নেক্সটটোত চ' মোৰ চেনেলটোত ষ্টিক কৰি থাকিব মোৰ মাজে মাজে ভিডিঅ' পষ্ট কৰিবলৈ অকণমান মানে গেপ হৈ আছে কাৰণ মোৰ গম পাইছে মোৰ বেবী এজনী আছে এতিয়া এবছৰ হ'ব যিমান ডাঙৰ হৈ গৈছে মানে উৎপাত খেলছ তাই বাঢ়ি গৈ আছে ছোৱালী মোৰ চ' লাগি থাকিব লাগে কেতিয়াবা বহুত ভাগৰ লাগি যায় চব কৰিব লাগে তো সেনেকৈয়ে পাৰ কৰি আছোঁ তো আশা কৰোঁ আপোনালোকে মোৰ আজি ভিডিঅ'টো চাই ভাল পাইছে চ' আজিলৈ এৰিছোঁ তো জনাব কেনেকুৱা পালে কিবা যদি জানিবলৈ মন আছে কাৰণ মই এইটো পাৰ হৈ আহিছোঁ মোৰ ফ্ৰেণ্ডছো বহুতে সেনেকুৱা টাইমতে বেবী হৈছে কিবা যদি জানিব আছে তো প্লিজ কমেণ্ট কৰিব সুধিবলৈ বেয়া নাপাব মই চিয়'ৰলি আই লাভ টু হেল্প তো টিল দেন টাটা বাই